এটা নতুন দিন আন এটা নতুন ভিডিও লৈ মই বিশাল মোৰ চেনেল ৰবিং টেষ্ট বাট বিশাললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো ফ্ৰেণ্ডছ মই এতিয়া প্ৰায় 2 ঘণ্টা 10 মিনিট জাৰ্নি কৰাৰ শেষত মই পাই গ'লোঁ হায়দৰাবাদ। এতিয়া আমাৰ প্লেনটো হায়দৰাবাদত এয়াৰপৰ্টত লেণ্ড কৰি আছে। আপোনালোকে গোটেই দৃশ্যটো চাওক আৰু হায়দৰাবাদ এয়াৰপৰ্টৰ ভিতৰতো মোৰ এই ভিডিঅ'ত আপোনালোকে চাব। মই যিমানটো পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদিহে মোৰ ভিডিঅ'টো আজি ভাল পায় তেন্তে আপোনালোকে মোৰ ভিডিঅ'টোত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নকৰিব। আৰু লগতে যদি আপুনি নতুন হয় মোৰ চেনেলত তেন্তে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ। তেন্তে বলক আৰু দেৰি নকৰি ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক। মই বেছি পক কৰি নাথাকোঁ। আপোনালোকে সকলোৱে চাই যদি ভাল পায় নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিব বুলি মনত দৃঢ় বিশ্বাস ৰাখি মই এতিয়া মনে মনে থাকোঁ। আমি এয়াৰপৰ্টত লেণ্ড কৰাৰ পাছত এই এয়াৰফিল্ডৰ পৰা আমাক এই ইণ্ডিগ'ৰ বাছখনে আমাক এয়াৰপৰ্টৰ ভিতৰলৈ লৈ যাব। বলক আমি এই যাত্ৰাটো আকৌ এতিয়াৰ যাত্ৰা আমাৰ ইণ্ডিগ'ৰ 5 মিনিটৰ ভিতৰতে এই বাছ ইণ্ডিগ'ৰ বাছে আমাক এয়াৰফিল্ডৰ পৰা এইখন হায়দৰাবাদৰ এয়াৰপৰ্টলৈ আনি থৈ দিলেহি। আমি এতিয়া এয়াৰপৰ্টৰ ভিতৰত সোমাই আহিলোঁ। চাওক এয়াৰপৰ্টটো ইমান ধুনীয়া, ইমান চাফ চিকুণটো কৈয়ে লাভ নাই আৰু ইমানেই ধুনীয়া। আপোনালোকে মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকেও চাওক আৰু কিমান ধুনীয়া কি আপোনালোকে নিজে অনুভৱ কৰক। আৰু তেন্তে বলক মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু যদিহে মোৰ ভিডিঅ'টো আজি আপোনালোকৰ ভাল লাগি থাকে তেন্তে মোৰ ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। এই ভিডিঅ'টো কিন্তু সম্পূৰ্ণ শেষ হোৱা নাই এতিয়ালৈকে, চাই থাকক। মই আপোনালোকৰ পৰা বিদায় মাগিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। মই আহিছোঁ। ধন্যবাদ।